আজি এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকলৈ সকলোৱে চাব আৰু ভিডিঅ'টো হ'ব আপোনাৰ দোকান এখনৰ পাৰ্টিশ্যন কেনেকৈ ভাঙি আকৌ ৰিটাৰ্ণ বনাব পাৰি সেই বস্তুটো দেখাওঁ বুলি ভিডিঅ'টো বনাব লৈছোঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো হ'ব আপোনাৰ এই যিটো দেখিছে যে অকণমান ঘৰ কেমেৰাত দেখাব দিগদাৰ হয়। এইটো পাৰ্টিশ্যনটো আছে যে এই পাৰ্টিশ্যনটো আপোনাৰ এইটো ভাঙি কেনে অকণমান আগলৈ নিব লাগে। তো সেই বস্তুটোত মই বস্তুটো বনাম আৰু দেখাই গৈ থাকিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দোকানখন এইখনেই হ'ব। এইটো আচলতে ৰং মাৰি থোৱাৰ কাৰণে ভালকৈ ধৰিব পৰা নাই। অৱশ্যে এইখন মই বনোৱাই আছিলে, পাৰ্টিশ্যনৰ হয়। এই বস্তুটো কমপ্লিট পাৰ্টিশ্যনৰ হয়। এইটো প্লাইবোৰ্ডৰ হয় এই বস্তুটো। ইয়াত এটা আছেই, এইটো কাঠৰ ফ্ৰেম বনাই কেনে মই প্লাইবোৰ্ড মাৰি থোৱা আছিলে। তো মানে এইটোত লাগিবই, এইটোত লাগিবই, কিন্তু তথাপিতো এইটো ভাঙি কেনে মানে এইটো যিটো দেখিছে ইয়াত এটা জইন আছে, এই জইনটো ভালকৈ ধৰিব পৰা নাই। একদম তেনেকুৱা ধুনীয়াকৈ মিলাই থোৱা আছে। এইটো মানে খুলি দিব লাগিব, খুলি কেনে সেইফালে দিব লাগিব, মানে দীঘলকৈ দিব লাগিব। তো এইটো ভাঙিম, সেই বস্তুটো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই পাৰ্টিশ্যনটো দেখিছে যে এইটো ভাঙি দিব লাগিব। আন্ধাৰ হৈছে, মানে ভিতৰৰ ফালৰ পৰা কৰিছোঁ যে ভিডিঅ'টো আন্ধাৰ হৈছে, কিন্তু তথাপিতো দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো আপোনাৰ এইটো ভাঙি কেনে এইটো আঁতৰাই দিব লাগিব, আঁতৰাই কেনে ছাইডত বহাব লাগিব। বস্তুটো প্ৰথমৰ পৰা দেখালে বুজি পোৱা যাব ন, সেইটো কাৰণে মই দেখাই দিওঁ বুলি ভাবিছোঁ। অলপ আন্ধাৰ হৈছে, এইটো ভাঙি দিব লাগিব। মানে ভাঙি মানে ছাইডটো খুলি দিলে এই ছাইডটো খুলি কেনে আঁতৰি যাব ধুনীয়াকৈ, তেতিয়া বস্তুটো ভাল হ'ব। এইটো বেক ছাইডৰ হয় আচলতে। তাৰপাছত এইটো খোলাৰ পাছত এইটো এনেকুৱা জেগাত বহিব, বস্তুটো দেখাই দিওঁ। এইটো যিটো আছে যে এই জেগাটো গেপ আছে যে, এতিয়া এই জেগাটো গেপ আছে ওপৰৰ ফালে, সেইটো ৱাললৈকে আপোনাৰ সেই ৱাললৈকে টাচ হৈ যাব এই পাৰ্টিশ্যনটো গৈ। আচলতে এই পাৰ্টিশ্যনটো সেইফালে থাকিব, এটা বেলেগ পাৰ্টিশ্যন বহিব ইয়াত। তাৰমানে এই জেগাটো কভাৰ কৰিব লাগে মানে আচলতে এই জেগাটো এইফালৰ পৰা দেখালে ভালকৈ বুজা গৈছে। এই জেগাটো গেপ আছে, মানে এই জেগাটো গেপ আছে যে এই গেপটো ফিল আপ কৰিব লাগে। ফিল আপ কৰিও দৰ্জা এখন ৰাখিব লাগে, যাতে সেইফালে এখন দৰ্জা আছে, মানে সেই দৰ্জাটো দেখিছে যে দৰ্জাটো আছে, সেই দৰ্জাটো এই যোনটো পাৰ্টিশ্যন খুলিম সেই পাৰ্টিশ্যনটো এনেকুৱাকৈ বহি যাব, আৰু ইয়াত এটা ডাইৰেক্ট পাৰ্টিশ্যন এটা বহি যাব। তেতিয়া মানে এই জেগাটো কভাৰ হৈ যাব। তো ভিডিঅ'টো চাই থাকিব, তেতিয়া বুজি পাব। এতিয়া খুলিবলৈ ষ্টাৰ্ট দিম আৰু কেনেকৈ খোলোঁ সেই বস্তুটো দেখাম। কিন্তু খোলাটো অলপ জটিল আছে যদিও খুলিব লাগিব, ভালকৈ খুলিব লাগিব। পাৰ্টিশ্যনটো খোলা আৰম্ভ কৰিছোঁ। প্ৰথমতে ছাইডত গজাল মাৰি থোৱা আছে, গজালটো কাটি আছে। ইয়াত বেলেগ হাতীয়াৰ নোসোমায় আৰু ইয়াত হেডছু প্লেটে গজাল কাটিবলগীয়া হৈছে। কষ্ট হ'ব, উপায় নাই আৰু। কাটি আছে আৰু গাইড ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টৰ বাহিৰে একো কাম নহ'ব, সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব আৰু বহুত মৰম দিব, তাৰ বাবে আশা ৰাখিলোঁ। গজাল কাটিং কৰি আছে। গাইজ এইটো খুলি দিলোঁ। এই পাৰ্টিশ্যনটো খোলা হৈ গ'ল। পাৰ্টিশ্যনটো খুলি দিলোঁ। এতিয়া এই পাৰ্টিশ্যনটো এইটো যিটো দেখিছে এইটো আপোনাৰ এই চাইডে বহিবহি, সেইটো চাইডত বহিব। এতিয়া এইটো ফিটিং কৰাৰ পাছত দেখাম, কাৰণ দুটা মানুহটো অকল দিগদাৰ হ'ব, সেইটো কাৰণে। গাইজ এইটো খুলি দিলোঁ পাৰ্টিশ্যনটো। তাৰপাছত এই সৰু পাৰ্টিশ্যন দেখাইছোঁ যে এইটো ইয়াত বহিব। আচলতে নাই বহাই থৈছোঁ, ফিট কৰা নাই এইটোকে। গাইজ এইটো বহালোঁ সৰুটো, খালি ফিটিং কৰা হোৱা নাই। এইটো এইফালে দৰ্জা এখন দিয়া আছে, দৰ্জাখন আছিলে বাৰু, দৰ্জাখন এইখন দি মানে এইফালে ছাইডত হেৰি আছেতো, গলি আছে, মানে এই গলিটোৰ পৰা সোমাই আহিব আৰু সোমাই অহাৰ ৰাস্তা হয় এইটো। দৰ্জাখন দিয়া আছে সেইটো কাৰণে। আৰু এইটো ফিক্স কৰা হোৱা নাই, ফিক্স কৰা হ'ব। আৰু এই ওপৰটো ফাঁক দেখিছে যে ওপৰটো প্লাই মাৰি বন্ধ কৰি দিয়া হ'ব। তাৰপাছত এইটো আপোনাৰ গেপ আছে, গেপটো প্লাই মাৰি দিয়া হ'ব। আৰু মানে দোকানখন দীঘল কৰিছে, আৰু দোকান হয় আচলতে। তো এতিয়া বাকীটো দেখাম, ফিটিং কৰাৰ পাছত দেখাম।
কেনেকৈ হৈছে কি কথা। গাইজ ছাইডৰ ফ্ৰেমটো মৰা হৈছে, খালি এতিয়া প্লাইটো মাৰিম। এতিয়া খালি ছাইডটো ফিক্স কৰি লৈছোঁ আৰু এতিয়া ইমানকণ এইটো ছাইডত আপোনাৰ প্লাই মাৰি বন্ধ কৰিব লাগিব আৰু নহ'লে প্লাই থাকিলে বেয়া দেখাবতো, সেইটো কাৰণে। এতিয়া বাকীটো দেখাম আপোনাৰ যেতিয়া প্লাই মাৰি কমপ্লিট হ'ব তেতিয়া সেই বস্তুটো দেখাম, দেখিবলৈ কিমান ভাল হ'ব। এতিয়া গাইজ প্লাই মাৰিছোঁ, প্লাই মাৰি কমপ্লিট মানে অলপ বাকী আছে আৰু এয়া কাটি আছে প্ৰায় মোৰ মিস্ত্ৰীয়ে। এই চুকটো কভাৰ কৰিব লাগিব, এই চুকৰ পৰা বেকৰলৈকে এখন প্লাই মাৰিলে এতিয়া কাম কমপ্লিট হৈ যাব। এতিয়া একেবাৰে প্লাইটো লগাই কিনে মাৰি দেখুৱাম। এতিয়া ধৰি লওক এইটো ৰং মাৰিব লাগিব, নহ'লে বস্তুটো ভাল নালাগিবতো। এইফালে ৰং মাৰি থোৱা আছে আৰু এইফালে নতুন প্লাই লগোৱা হৈছে কাৰণে ৰং মাৰা হোৱা নাই, সেইটো মাৰি দিব আৰু পাছত। মোৰ কামটো প্লাই মাৰিলে হৈ যাব। এয়া প্লাই লগাই কমপ্লিট হ'ল। ইয়াৰ কাম ইমানটোৱে আছিলে। এই ফাঁকটো দিছোঁ যে এইটো লাইটৰ পোহৰ আহিবলৈহে দিছোঁ আচলতে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিসকল মোৰ চেনেল নতুন আহিছে প্লিজ মোৰ চেনেল লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। গুড বাই।